তো হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল জন ফৰ এক্স। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে, মই ভালে আছোঁ। আজি ঘৰতে আছোঁ বৰ্তমান। বহুত দিন মানে ভিডিঅ' বনাই নাই, এটা যে বনালোঁ তো চাই থাকক পুৰা একদম এন্তলোকে। আৰু এইফালে বনাই আছে মায়ে শাক, কালকে ৰাতিৰে পুৰা একদম গৰম কৰি আছে। আৰু এইফালে ৰুটি কি মই দুইখন পালে হ'ব গাইছ, পুৰা ঠাণ্ডা। মুখে বাৰে মাতে নোলায়। কালি এটা লগৰ বাৰ্থডে আছিল, তাতে গৈছিলোঁ আৰু পুৰা একদম গান লগাইছিল, মানে চেতে পুৰা একদম মুখেৰে আৱাজ বদলাই দিছোঁ মোক। তো গাইছ, ময়ো বৰ্তমান খাই ল'লোঁ আৰু এতিয়া অলপমান ওলাই যাম। এটা লগৰ ঘৰত যাম মানে। তো চাওঁ ব'লক, যাই থাকোঁ। আৰু এইফালে পুৰা চাইকেলখন ওলাই ল'লোঁ। এইখন তো এতিয়া গৈ থাকোঁ নে কি? আৰু এইফালে মাছ ল'ল মা। কি মাছ ল'ল? কি মাছ দি কি মাছ? ৰৌ মাছ হ'লে হা ৰৌ নাকি মই তোৰ ঘৰত যাম। আমাৰ থুব ঘৰে খুৰী ঘেৰি আছে না ডিমা আছে না বুজিবি তো। ডিমা যদি ডিমা আছে মোক ফোন কৰিবি। কাৰ খুৰী? ৰেখা খুৰী। অঁ দে তোৰে ডিমা। অঁ তো গাইছ, বৰ্তমান আহি ইয়াতে পালোঁ। ইয়াতে মানে এটা লগৰ ঘৰত গৈছিলোঁ, তাই বোলে নাই, ইয়াতে আহিলোঁ। এতিয়া এইফালে আছে এটা লগ আৰু এইফালে আছে, আৰু ইয়াতে পূৰা মাছ মাৰি আছে পুখুৰীটোত। নাই হ'ব দে। কিমান এই মাত্ৰ খাপ দেখাব না। ক'ত ৰাছেল ফাইবাৰ তাই উঠি আহিছে। ৰাছেল ফাইবাৰ একদম উঠি আহিছে। তোৰ ক'ত গ'ল? নাপাওঁ। তো গাইছ, ইয়াৰ পৰা যাওঁ আৰু অলপমান, আৰু এইফালে এক লৈ যাওঁ। বলক গৈ থাকোঁ। তো গাইছ, আৰু এটা লগৰ ঘৰত আহিলোঁ। চাওঁ কি কৰি আছে তাহাঁতে। আৰু না তো গাইছ, বৰ্তমান ইয়াৰ পৰা ওলালোঁ। এতিয়া যাম জলফাই পাৰিব। অলপ কৈ থাকোঁ, যাত্ৰা আৰম্ভ কৰোঁ। চাৰিজনে চংহা আমি ৰাহুলকে দিব 20 টকা, মই 10 টকা। জনক আছে আৰু না মই নিদিম না। তো গাইছ, বৰ্তমান আহি পালোঁ। জলফাই পাৰিব তো চাই থাকক পুৰা একদম। আৰু আমি তিনিজন আহিছোঁ, মই, ত্ৰিছ, এই যে ত্ৰিছ, আৰু এইফালে ৰাহুল দাস। ৰাহুল আছে আৰু এই যে জলফাই গছ দল পুৰা একদম আজি খাম। তো আপোনালোকে চাই থাকিব পুৰা একদম এতিয়ালৈকে। এই ৰাহুল দাল ল'ব এইবাৰ। ঐ মোৰ BMX খানটা ফেলাই ল। মই চাই নাই। স্কুলতে কেনেকৈ থোৱা নাযায় দেই, এইটো থোৱা যাব দূৰত। অ'কে এইবাৰ পুৰা দিছ পাইছ। চেপত মিল চেপ নাই চিমৰ। এইটো চেপ নহয় নেকি? চাব লাগিব। এতিয়া পইচা আছে বাল ভিজিব। এই পইচা ভিজে নাই। ধৰ কিছুমান পানী আমাক ভাবি আছে, আজি আমাক গাদ্দাৰ কৰিল না। পুৰা একদম
চাওক না বহুত আছে গাছডালত চাহ মাৰা খাবি আৰু এতিয়া পথাৰত খাম মানে পুৰা পাৰিয়া মানে পথাৰত যাম খাব কিছু বুঝে পাল তো গাছ আমাৰ পাৰা হৈ গ'ল আৰু এতিয়া ঘৰত গৈ আছো ঘৰত মানে নহয় পথাৰত যাম এতিয়া খাবলৈ চৰি পথাৰত যাম এতিয়া খাব চাই থাকিব পুৰা একদম আৰু এইফালে উইলি মাৰি আছে এনেকৈ গৈ আছে আৰু গৈ লগ পাম তাতে এইফালে গাছ চাওক টেঙা পুৰা একদম আছে এতিয়া পথাৰ ক'ত আছে হেঁতি বেলেগ জেগাত নাই নেকি নাজানা কিয় নাজানা জানিব লাগে নহয় তো এতিয়া খাব যাম পুৰা একদম মজা কৰে পথাৰত তো চাই থাকক এই যে নিমখ চালো তো গাছ মই পথাৰত আহি পালো আৰু এতিয়া যাম আগত তো বলক গৈ থাকো আৰু চাওক না পথাৰবোৰ পুৰা ধানবোৰ কাটছে ধানবোৰ কাটি পুৰা শেষ তো এতিয়া যাওঁ আৰু আগত ওকে গাইছ বৰ্তমান এই থুৰব আছে আমাৰ নতুন লগটা লগাইছিল আৰু ইয়াতে খাম আৰু তাতে বক্স বাজে আছে মানে চাওক না গাইছ পথাৰখন কি ধুনীয়া বাকী চব বাদ দে চাওক না পথাৰখন আৰু গাছ এইফালে চাব পাৰে টেঙা পুৰা একদম জলফাই আৰু এইটো কি আছে নামটো পাহৰিলো আৰু চাওক এতিয়া মই বহো আৰু এতিয়া খাম তো এইফালে ৰাহুল আছে থুৰবু আছে আৰু এইফালে তিজ আছে আৰু এতিয়া খাই থাকোঁ নেকি গাছ আৰু এইফালে বক্স বজাই আছে তো গাছ কপিৰাইট লাগিব পাৰে না সেইকাৰণে মই ভইচটো ইয়াতে লগাই দিছোঁ এডিট কৰি তো চাই থাকক তো গাছ বৰ্তমান খোৱা হৈ গ'ল আৰু এতিয়া অলপমান ইয়াতে থাকি ঘৰত যাম তো চাই থাকিব পুৰা একদম এণ্টলৈকে তো গাইছ খাই দাই মই পুৰা কাম কৰিব আহিলোঁ কাম মানে কি এতিয়া লাগে মানে বস্তা লৈ আহিল এই খেৰ মানে খেৰ নিব আহিল তো অলপমান তাৰ লগতে খেৰ ৰুহাও তো তাৰ পাছতে ঘৰত যাম আৰু পুৰা চাওক না কি ৰ'দ দিছে গাইছ পুৰা একদম তহৰি আছোঁ ঘৰত পুৰা ঠাণ্ডা আৰু পথাৰত চাওক না গাইছ কি গৰম থকা নাযায় গাইছ তো এতিয়া অলপমান কাম কৰিম এইবোৰ তো তাতে যাম এতিয়া তাৰে পৰা আনিম ভাবিছিলোঁ খাই দাই পুৰা একদম ঘৰত যাম বিন্দাছ থাকিম ঘৰত তাতে যাব লাগিব এতিয়া ইমান গৰম দিছে ব্ৰাইটনেছ কাম কৰো ইয়াৰ তো কি গৈ থাকো নেকি গাছ ইয়াৰ পৰা নিম খেৰ ইয়াৰ পৰা চাওক না গাছ অজৰিসমান ইটো তোমাৰ নাকাৰ ৱাহ ভাই তো গাছ ইয়াৰ পৰা নিম এতিয়া খেৰ আৰু এইফালে কাণ বজাই আছে এ বয় লগা চাব পাৰে পুৰা একদম অভাৰলোড এইফালে আছে এইফালে আহি আছে
অৱস্থা পুৰা দুবস্থা গাইছ অ' ভাই গাইছ চাৰিজন চাওঁ না কেনেকৈ আনি আছে পুৰা একদম ঐ ভাই তই কি লাগাইছ নহ'ব গাইছ তাৰ নহ'ব পুৰা একদম অ' ভাই জয় শ্ৰীৰাম অ' ভাই ভাই হাতখন বিষাব লাগছে বহুত বিষাই আছে হাতখন অৱস্থা পুৰা দুবস্থা অৱস্থা দুবস্থা গাইছ কষ্ট হৈছে নে কষ্ট হৈছে কি কি শিল নেকি আচ্ছা অঁ দে তো গাছ খেৰবোৰ উহাই মই বৰ্তমান ঘৰত আহি পালোঁ আৰু এইফালে মা বনাই আছে ভাত আৰু এইফালে মাছ আছে তো মাছটো বনাব আৰু ভাত তো খাই দে খাৱা নাই যেনিবা বনাই আছে তো এতিয়া অলপমান পাছত গা উঠিম তাৰপিছত ভাত খাম তো গাছ আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ যদি ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই